এয়া আজি স্কুলৰ বাবে বজাৰ কৰি থাকোঁতে ছাত্ৰ ছাত্ৰীসকলৰ বাবে পাচলিৰ বজাৰ কৰোঁতে এটা অদ্ভুত পাচলি মই দেখিলোঁ। ইয়াক আগতে মই প্ৰথমতে কেতিয়াও দেখা নাই আৰু বেপাৰীজনক সুধিলোঁ এইটো কি বস্তু হয়। তেওঁ ক'লে এইটো বোলে আহু তিয়ঁহ। মই এইবাৰ প্ৰথম দেখিছোঁ দেই, আপোনালোকে বাৰু দেখিছে নি? কমেণ্টত জনাবচোন। ইমান মৰম লগা পাচলিটো, কাটিবলৈও কিজানি মৰম লাগিব। আৰু এটা কথা, আমাৰ থলুৱা মানুহবিলাকে যেতিয়া এনেকৈ পাচলি লৈ থাকে, পথাৰ আমাৰ, বজাৰ আমাৰ, এই বাক্যশাৰী সাৰোগত কৰি যেতিয়া পাচলি বিক্ৰী কৰি থাকে, কিনিবলৈ খুবেই মন যায়। আৰু এয়া স্কুলৰ বাবে ৰঙালাও ল'লোঁ, কোমোৰা ল'লোঁ। আহু তিয়ঁহটো কিনিবলৈ খুবেই ইচ্ছা আছিল, কিন্তু ইমানেই ডাঙৰ নহয়, ৰংটো বৰ ধুনীয়া আৰু খুবেই ডাঙৰ, আৰু সেইবাবে কিনা নহ'ল। আৰু নিজৰ বাবে এয়া কলডিল কেইটামান আৰু থলুৱা কিবাকিবি পাচলি অকণমান লৈ ল'লোঁ, দেখিয়ে ভাল লাগিলে। লগতে এখেতে এয়া একেবাৰে থলুৱা তৰমুজ বুলি ক'লে, এইটো দেখিবলৈ আমাৰ অন্যান্য তৰমুজৰ পৰা অলপ বেলেগ, ইয়াৰ সোৱাদটোও বেলেগ বোলে, কিন্তু নিকিনিলোঁ মই, কাৰণ যিহেতু স্কুললৈহে গৈছোঁ, স্কুললৈ যাওঁতে লৈ ফুৰিবলৈ বেয়া হ'ল, গতিকে ইচ্ছা আছিল যদিও ল'ব নোৱাৰিলোঁ। আৰু এই বজাৰখন আছিল ফিল'বাৰীত। ধন্যবাদ।